1966 চন উত্তৰ পূব যোৰহাটৰ উচ্চ শিক্ষাৰ অগ্ৰগতিৰ অযুত সপোন বুকুত সাৱটি শিক্ষানুৰাগী ৰাইজৰ বহু আশা আৰু প্ৰচেষ্টাৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল এটি শিক্ষানুষ্ঠান নাম বাহনা মহাবিদ্যালয়। ত্ৰিমূৰ্তিৰূপে খ্যাত ৰামকুমাৰ বৰুৱা, দুলাল বৰুৱা আৰু গণেশ দত্ত আদি মহামনীষীৰ সংগ্ৰামৰ ফলশ্ৰুতিত সৃষ্টি হ'ল বাহনাত এক শিক্ষানুষ্ঠান বাহনা মহাবিদ্যালয়। আজিও মহাবিদ্যালয়ৰ প্ৰতি চপৰা ইটাতেই যেন গধা আছে বাহনীয়ানৰ মৰম। সেয়েহে শৈক্ষিক সামাজিক দায়বদ্ধতাৰ লগতে পৰিৱেশ বাতাবৰণ বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। গছ লতা ফলে ফুলে জাতিষ্কাৰ সেউজীয়া পৰিৱেশ বিৰাজিত বাহনীয়ানৰ হৃদয়বোৰো যেন সেউজীয়া। সেয়েহে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ মতামত পৰিয়াল উপস্থিত হ'ল বাহনা মহাবিদ্যালয়ৰ বাকৰিত। আহকচোন বাহনীয়ানৰ মাজত উপভোগ কৰোঁ আজি মতামতৰ আন এটি খণ্ড পৰিৱেশ দিৱস বিশেষ। নমস্কাৰ। মতামত অনুষ্ঠানৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকলৈ যাচিছোঁ আন্তৰিক অভিনন্দন। প্ৰিয় দৰ্শক, আমি আজি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত বাহনা মহাবিদ্যালয়ৰ প্ৰাংগণত। আজি মতামত পৰিয়ালৰ বাবে এটি গৌৰৱৰ দিন। আমাৰ পৰিয়ালে আজি উদযাপন কৰিব বিচাৰিছোঁ 2019 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস। আমি এই দিৱস উদযাপন কৰিবৰ বাবে যোৰহাটৰ ঐতিহ্যমণ্ডিত বাহনা মহাবিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈছোঁহি। আমি এই মহাবিদ্যালয়ৰ চৌপাশ, এই মহাবিদ্যালয়ৰ পৰিৱেশ কিছু নিৰীক্ষণ কৰিছিলোঁ আৰু আমি দেখিবলৈ পাইছিলোঁ ইয়াত এই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এই মহাবিদ্যালয়ৰ পৰিৱেশ সুৰক্ষাৰ দিশত যথেষ্ট মনোনিৱেশ কৰিছে। আমি ইয়াত দেখিছোঁ বাহনা মহাবিদ্যালয়ে তেওঁলোকৰ নিজা প্ৰচেষ্টাত বটানিকেল গাৰ্ডেন প্ৰস্তুত কৰি উলিয়াইছে। ইয়াত বিভিন্ন ধৰণৰ মূল্যৱান গছ গছনিকে আদি কৰি ইয়াৰ পৰিৱেশে এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে। প্ৰিয় দৰ্শক, আজি আমি মতামত পৰিয়াল ইয়াত উপস্থিত হৈছোঁ আৰু আমাৰ এই পৰিয়ালৰ তৰফৰ পৰা এই মহাবিদ্যালয়ৰ যি পৰিৱেশ, সেই পৰিৱেশক আৰু অলপ সুন্দৰ কৰাৰ প্ৰয়াসেৰে আমি কেইটিমান গছপুলি ৰোপণ কৰি ইয়াত তেওঁলোকৰ মাজত, এই মহাবিদ্যালয়ৰ পৰিয়ালৰ মাজত কেইটিমান গছপুলি ৰোপণ কৰিব বিচাৰিছোঁ। আৰু আমি আজি এই অনুষ্ঠানৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ আমাৰ মাজত যিসকল শ্ৰদ্ধাৰ শিক্ষাগুৰু উপস্থিত আছে, আমাৰ মাজত এই মহাবিদ্যালয়ৰ যিসকল কৰ্মচাৰীবৃন্দ উপস্থিত আছে, এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে, তেওঁলোকক আমাৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ প্ৰথম এই অনুষ্ঠানটিত এটি গছপুলি ৰোপণ কৰিবৰ বাবে এই মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক পেগু ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। পানী অকণমান পানী নালাগে, সেই লগালগ সেইটো দি আকৌ মাৰিব দে, কেমেৰা সেইটো দি দিম। 5 জুন বিশ্ব পৰিৱেশ দিৱস। গতিকে এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিশ্বই আজি পৰিৱেশ সংৰক্ষণৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে আৰু তাৰে এক কিয়দংশ হিচাপে বা সেই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ মতামত নামৰ যিটো অনুষ্ঠানে আজি বাহনা মহাবিদ্যালয়ৰ যিটো প্ৰাংগণত তেওঁলোকে গছ গছনি ৰোৱাৰ পৰিকল্পনা হাতত লৈছে, সেই ব্যৱস্থাক আমি বাহনা মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি খুব কৃতজ্ঞতা বা শলাগ লৈছোঁ। তেওঁলোকৰ এই আদৰ্শ ভৱিষ্যতেও অটুট থাকক। আমি সকলোৱে জানো যে গছ থাকিলেহে মানুহ থাকিব। গতিকে সাম্প্ৰতিক
সময়ৰ সন্ধিক্ষণত আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে প্ৰাকৃতিক যি ধৰণে আমাৰ প্ৰাকৃতিক দুৰ্যোগ হৈছে, যি ধৰণৰ প্ৰাকৃতিক পৰিৱেশ আমাৰ ধ্বংস হ'বলৈ আৰম্ভ কৰিছে, গতিকে এনে স্থলত বা এনে সময়ছোৱাত আমি সকলোৱে যদি প্ৰত্যেকজন মানুহে যদি আমি গছ গছনি ৰোপণ কৰি আমি প্ৰাকৃতিক পৰিৱেশৰ যিটো ভাৰসাম্যতা সেইখিনি যদি আমি ৰক্ষা নকৰোঁ, তেতিয়াহ'লে অতি সোনকালে আমি খুব দুৰ্যোগৰ সন্মুখীন হৈ আৰু এই সুন্দৰ পৃথিৱীক আমি হেৰুৱাব লাগিব। গতিকে আমি সকলোৱে প্ৰত্যেকজন মানুহে আজিৰ দিনটোত আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব যে আমি গছ গছনি থাকিলেহে আমি যিহেতু সকলো মানৱ জাতি জীয়াই থাকিম। গতিকে গছ গছনিৰ প্ৰতি আমি সকলোৱে আকুণ্ঠ মৰম ভাল পোৱা আমি প্ৰকাশ কৰাৰ সমান্তৰালভাৱে এই গছ গছনি জীয়াই ৰখাবৰ বাবে বা এই গছ গছনিসমূহ কেনেকৈ আমি খুব সৰ্বাংগ সুন্দৰকৈ জীয়াই ৰাখিব পাৰোঁ তাৰ প্ৰতি আমি সকলোৱে যাৱতীয় ব্যৱস্থা হাতত ল'লেহে আমি প্ৰকৃতাৰ্থত আমি এই পৃথিৱীখন এই গছ গছনিসমূহক আমি ভাল পোৱাৰ আমাৰ যিটো ভাৱ সেইটো আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম। গতিকে সদশেষত মই আকৌ এবাৰ মতামতক খুব মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ তৰফৰ ফালৰ পৰা মই কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ এই কাৰ্যপন্থা অদূৰ ভৱিষ্যতে যাতে অব্যাহত থাকক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰলৈ গৈ তেওঁলোকে এনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজত বা মানুহৰ মাজত এনেকৈ সজাগতা সচেতনতাৰ ভাৱ বৃদ্ধি কৰি যাতে গছ গছনি ৰোৱাৰ প্ৰতি মানুহৰ যিটো চিন্তাধাৰা সেইখিনি অধিক সবল আৰু শক্তিশালী ৰূপত যাতে প্ৰকাশ কৰিবলৈ সক্ষম হয়। গতিকে এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বাহানা মহাবিদ্যালয়ৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবছৰো আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ আৰু এই অনুষ্ঠানত আমাক সহায় কৰিছে এই ইউটিউব চেনেল মতামতে। মই প্ৰথমে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যি আদৰ্শ বা তেওঁলোকে যি কাৰ্যপন্থা হাতত লৈছে তাক মই শলাগ লৈছোঁ। আমি সকলোৱে বুজি উঠা উচিত যে আমাৰ পৰিৱেশটো ক্ৰমান্বয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আমাৰ বাবে অনুপযোগী হৈ পৰিছে আৰু এই ক্ষেত্ৰত পৰিৱেশটো সংৰক্ষণ কৰা সুৰক্ষিত ৰখাৰ অত্যন্ত আৱশ্যক হৈ পৰিছে। গতিকে মই আশা কৰিছোঁ সকলোৱে এই কথাটো বুজি উঠি পৰিৱেশটো সুৰক্ষিত কৰিবৰ বাবে সংৰক্ষিত কৰিবৰ বাবে ব্যৱস্থা লওক, গছপুলি ৰুব লাগে আৰু প্ৰতিপালন কৰিব লাগে, তেতিয়াহে আমাৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ এনেধৰণে কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আৰু আগলৈও মতামতে এনে পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। মতামতক মই ধন্যবাদ জনাইছোঁ। এইখিনিতে আমি বাহানা মহাবিদ্যালয়ৰ পৰিয়ালে আমাৰ ফালৰ পৰা পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ সুন্দৰকৰণৰ এটা সামান্য প্ৰচেষ্টা আমি হাতত লৈছোঁ, তাক মই জনাব বিচাৰিছোঁ মতামতৰ জৰিয়তে। চৰকাৰে যিসকল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ মহাবিদ্যালয়ত নামভৰ্তিকৰণৰ সুবিধা দিছে, তেওঁলোকক এটা এটাকৈ গছপুলি ৰোপণ কৰি পেলাই ফটো জমা দিবলৈ জনোৱা হৈছে আৰু আমি চৰকাৰক এইখিনিতে ধন্যবাদ জনাইছোঁ। লগতে আমি এই ক্ষেত্ৰত মহাবিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আমি এটা ইনিচিয়েটিভ লৈছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলে গছপুলিটো কেৱল ৰুই এবছৰৰ মূৰত ফটো দিয়াৰ পৰিৱৰ্তে আমি তিনি মাহৰ মূৰে মূৰে তেওঁলোকে পুলিটো গ্ৰ'থ আৰু ইয়াৰ কেনেকুৱা হৈছে সেইখিনি দেখুৱাই থাকিবৰ কাৰণে আমি এটা আমাৰ ইমেইল এড্ৰেছ দিছোঁ আৰু ইমেইলত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে তেওঁলোকৰ পুলিটোৰ গঠন বৰ্ধনৰ সম্পৰ্কীয় ফটো আপলোড কৰি থাকিবলৈ দিছোঁ। ভাবিছোঁ এই ধৰণৰ কাৰ্যাৱলীয়ে ছাত্ৰ ছাত্ৰীসকলক দায়িত্ব পালন কৰাৰ লগতে চৰকাৰী যি আঁচনি তেওঁলোকে সুবিধা লৈছে সেই সুবিধা যাতে তেওঁলোকে নিদিয়ে তাৰ কাৰণে তেওঁলোক যত্নৱান হ'ব আৰু আমাৰ পৰিৱেশত তেওঁলোকে ৰোৱা গছ গছনিবোৰে পৰিৱেশটো সুন্দৰ কৰি ৰাখিব। মহাবিদ্যালয়ৰ পৰিৱেশটো আমাৰ সেউজীয়া, কিন্তু পুৰণা গছবিলাক বুঢ়া হৈছে বা কটা গৈছে। আমি নতুনকৈ কিছুমান গছপুলি ৰোপণ কৰিছোঁ আৰু আমাৰ যিটো ছাত্ৰাবাস নিৰ্মাণ হৈ আছে ছাত্ৰাবাসৰ ওচৰতো গছপুলি ৰোপণ কৰা হৈছে। গতিকে আমি আমাৰ সেউজীয়া পৰিৱেশটো আৰু সেউজীয়া কৰি ৰাখিবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ আৰু সকলোকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মতামত পৰিয়ালে বাহানা কলেজত যি পদক্ষেপ লৈছে মই সঁচাকৈ শলাগ লৈছোঁ। আমি আগৰ পৰা বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰি আহিছোঁ বা এনেও আমাৰ বাহানা মহাবিদ্যালয়ত গছপুলি ৰোৱা ব্যৱস্থাটো কৰিছে। অতীতৰ পৰাই আমাৰ বাহানা মহাবিদ্যালয়ত গছপুলি ৰুই এখন সেউজ সংসাৰ গঠন কৰাৰ দায়িত্ব লৈ আহিছে। এই আমাৰ মানে যিখিনি নিৰীক্ষক আহিছিলে তেখেতসকলেও গছপুলি ৰোৱাৰ খাতিৰত পৰিৱেশৰ খাতিৰত নম্বৰ এটা দি থৈ গৈছে। আমাৰ বাহানা মহাবিদ্যালয়ৰ পৰিৱেশটো সকলো ফালৰ পৰা উন্নত। অন্য মহাবিদ্যালয় আহি দেখিলেও পাবলৈ পৰিৱেশটো ভাল লাগিছে। সেইকাৰণে মতামত পৰিয়ালেও যি আমাক মানে সহায় সহযোগ কৰিছে তাত আমি অতি সুখী হৈছোঁ। এই পুলিখিনি ৰুইছে তেখেতসকল আকৌ এবাৰ মাজে মাজে আহি আমাক দিহা পৰামৰ্শ দিব। মই মহাবিদ্যালয়ৰ স্থায়ী কৰ্মচাৰী, মই বৃক্ষৰোপণৰ যিখিনি
ফিল্ডৰ যিখিনি কাম আমিয়েই কৰি থাকোঁ, গতিকে আমি সহায় কৰিম। তেখেতসকলৰ মতামত বা দিহা পৰামৰ্শ পাম বুলি আমি আশাৰ বাট চাই ৰ'লোঁ। মই ইয়াকে কৈ বাহানা মহাবিদ্যালয়ৰ শলাগ লৈ আৰু মতামত পৰিয়ালৰ শলাগ লৈ মোৰ বক্তব্য ইমানতে ধন্যবাদ সামৰণি জ্ঞাপন কৰিছোঁ। মজা। প্ৰিয় দৰ্শক, আমি ইমান পৰে বাহনা মহাবিদ্যালয়ৰ সৌজন্যত আমাৰ মতামত পৰিয়ালৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস 2019 বৰ্ষৰ এই কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিলোঁ। আশা ৰাখিছোঁ আজিৰ এই খণ্ডটি আপোনালোক দৰ্শকসকলে মৰমেৰে আঁকোৱালি ল'ব। আমি আজিৰ এই অনুষ্ঠানৰ তৰফৰ পৰা সমূহ বিশ্ববাসীলৈ এটি অনুৰোধ জনাব বিচাৰিছোঁ, কেৱল মাত্ৰ এটি গছ পুলি ৰুই আজিৰ দিনটোতেই নিজৰ কাৰ্যসূচী সীমাবদ্ধতা ৰাখিলে নহ'ব। সেই গছটি জীয়াই ৰখাৰ সম্পূৰ্ণ দায়িত্ব আমি বহন কৰিব লাগিব। গছ থাকিলেহে মানুহ থাকিব। আমি আজি বাহনা মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত যিসমূহ গছপুলি ৰোপণ কৰিলোঁ, বাহনা মহাবিদ্যালয়ৰ সহযোগত যিসমূহ গছপুলি আমি ৰোপণ কৰিলোঁ, সেই গছপুলিসমূহ জীয়াই ৰখাৰ সম্পূৰ্ণ দায়িত্ব আজি আমি মতামত পৰিয়ালে গ্ৰহণ কৰিছোঁ। আৰু আমি সমূহ বিশ্ববাসীলৈ অনুৰোধ জনাম, আপোনালোকেও প্ৰত্যেকেই আপোনালোকৰ নিজৰ নিজৰ স্থানত গছ পুলি ৰুই নিজৰ পৰিৱেশ নিকা কৰি ৰাখক। আপোনাৰ পৰিৱেশ নিকা হ'লেহে আপোনাৰ মন নিকা হৈ থাকিব। গতিকে আমি আজি মতামত পৰিয়ালৰ পৰা আমাৰ স্থানীয় অনুষ্ঠানৰ পৰা বিশ্বৰ সকলো অনুষ্ঠানলৈকে আমি আমাৰ এটাই আহ্বান, আহক আমি গছপুলি ৰুই আমাৰ সেউজী এই পৃথিৱীখনক অধিক সেউজী কৰি গঢ়ি তোলোঁ। ধন্যবাদ। আজিৰ খণ্ডটি ইমানতেই সমাপ্তি ঘোষণা।